নমস্কাৰ বন্ধুসকল, সকলো ভালে আছেনে? আগৰ ভিডিঅ'টোত ইমান মৰম দিয়াৰ বাবে আপোনালোক সকলোকে ধন্যবাদ। বন্ধুসকল, আমি গাঁৱলীয়া সহজ সৰলভাৱে থাকোঁ। দুখীয়া ঘৰৰ মানুহ আমিনো কেনেকৈ জীৱন যাপন কৰোঁ চাওঁ আহকচোন। মই অকলশৰীয়া হয়, এইটোৱে মোৰ ঘৰ। সময় গতিত বিয়াখনকে পাতিব নহ'ল। এইখন মোৰ পাচলি বাৰী। ইয়াত ফুলকবি, বন্ধাকবি, বেঙেনা আৰু নানা ধৰণৰ পাচলি লগাওঁ। ক'বলৈ গ'লে দিনৰ আধা সময় পাৰ এই পাচলি বাৰীখনতে কটাওঁ। এই শাক পাচলি বজাৰত বিক্ৰী কৰি দুই এটকা পইচা উপাৰ্জন কৰোঁ। বুঢ়া হৈও আহিছোঁ, আৰুনো কিমান বছৰ খেতি কৰি খাম। সেয়েহে ইউটিউব চেনেল এটা খুলি লৈছোঁ। ইউটিউবৰ পৰা দুই এটকা ইনকম আহে বা নে কি কয় ৰাইজ? ঘৰ যাওঁ বলক এতিয়া। ঘৰত গৈ ভাত বনাব আছে, ভোকো লাগিছে বহুত। কথা এটা কওঁ ৰাইজ, অকলশৰে থাকোঁ। কেতিয়াবা সময় পালে মোৰ সৰু প্ৰজাটোলৈ ভাত এসাঁজ খোৱাকৈ আহিব। ভাত হৈ আছে যেতিয়া মোৰ সৰু প্ৰজাটো ঘৰৰ ভিতৰখনকে চাওঁ আহক। এইখন মোৰ বিচনা। এইখনতে দিনটো কাম কৰি ৰাতি হ'লে বিশ্ৰাম কৰোঁ। এইটো মোৰ আলহী ৰুম। আলহী আহিলে ইয়াতে বহিব দিওঁ। অলপ লেতেৰা হৈ আছে, চফা কৰা মানুহ নাই যে। আৰু এটা কথা ৰাইজ, মোৰ এই সৰু প্ৰজা হ'লেও এই প্ৰজাটোতে থাকি মই বহুত শান্তি পাওঁ। ডাঙৰ ডাঙৰ ঘৰৰ দৰকাৰ নাই, মন শান্ত থাকিলেই জীৱন ধুনীয়া লাগে। ভাত হৈ গ'ল এতিয়া, ভাতকেইটা খাই লওঁ। আপোনালোককো এতিয়া বিদায় জনাওঁ।